এক হৃদয় বিদাৰক ঘটনা। ঘটনাটো শুনিলে আপোনাৰো চকুলো বৈ আহিব। বিয়াৰ দিন ঠিক হৈছিলহে মাত্ৰ। অতি শীঘ্ৰেই সামাজিকভাৱে এক হোৱাৰ কথা আছিল দুয়োৰে। কিন্তু এটা ভয়ংকৰ পথ দুৰ্ঘটনাই নিমিষতে শেষ কৰি পেলালে তেওঁলোকৰ যুগ্ম জীৱনৰ সপোন। জানিব পৰা মতে স্কুটিৰে ঘৰলৈ গৈ থকা অৱস্থাত আল্ট্ৰা বাছ এখনে পাছফালৰ পৰা প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত দিলীপ দৰ্জী আৰু জুমা দৰ্জীৰ থিতাতে মৃত্যু ঘটে। কিছুদিন পূৰ্বে দিলীপ দৰ্জীয়ে জুমা দৰ্জীৰ ঘৰলৈ আলহীৰূপে আহিছিল আৰু তেওঁলোকে বিবাহপাশত আবদ্ধ হোৱাৰ বাবেও যো-জা চলাইছিল। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস, দুয়োৰে বাস্তৱত এক হোৱাৰ সপোন যেন সপোন হৈয়ে ৰ'ল। সঁচাকৈ এয়া এক হৃদয় বিদাৰক ঘটনা।